আসাম 24 লাইভৰ দৰ্শকসকললৈ এটা নতুন খবৰ লৈ আহিছো। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিৰ ধন প্ৰদানৰ তাৰিখ সলনি কৰা হৈছে। আগতে যি 17 ছেপ্টেম্বৰত হিতাধিকাৰীসকলৰ বেংক একাউণ্টত জমা হোৱাৰ কথা আছিল, সেয়া এতিয়া নহয়। ৰাজ্য চৰকাৰে ধন প্ৰদানৰ দিন পিছুৱাই দিছে। অৰুণোদয় 3.0 শুভাৰম্ভণিৰ তাৰিখ সলনি। এইবাৰ অৰুণোদয় 3.0 শুভাৰম্ভণিৰ তাৰিখ সম্পূৰ্ণৰূপে সলনি কৰা হৈছে। আগতে চৰকাৰে এই আঁচনিখন 17 ছেপ্টেম্বৰত শুভাৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল, কিন্তু এতিয়া সেই দিনটো সম্পূৰ্ণৰূপে সলাই 25 ছেপ্টেম্বৰ কৰা হৈছে। এই নতুন পৰ্যায়ত ৰাজ্যৰ প্ৰায় 38 লাখ পৰিয়ালে অৰুণোদয় আঁচনিৰ লাভালাভ পাব। সেয়ে যিসকল হিতাধিকাৰীয়ে 17 ছেপ্টেম্বৰত ধন পোৱাৰ আশা কৰিছিল, তেওঁলোকে এতিয়া নতুন তাৰিখৰ বাবে অপেক্ষা কৰিব লাগিব। ৰাজ্য চৰকাৰে এটা নতুন সিদ্ধান্ত লৈছে, সেয়ে আপোনালোকে 25 তাৰিখলৈ অপেক্ষা কৰিব লাগিব। আৰু আপোনালোকে এতিয়া চাই আছে আসাম 24 লাইভ।